हेलो बंधुসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। বন্ধুসকল চাওক, ইয়াত নিশ্চয় সকলো স্ক্ৰীনত দেখি আছে যে দুষ্ট চক্ৰই পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল কৰাৰ তথ্য লাভ কৰিছে কোনে? আৰক্ষীয়ে। বন্ধুসকল, মোৰ এটা প্ৰশ্ন হৈছে মনত যে নিম্ন শ্ৰেণীৰ মানুহবোৰ দৰিদ্ৰ নে এই ঘুষ দিব পৰা বা ভাইৰেল কৰিবলৈ টকা দিয়া এই মানুহবোৰ দৰিদ্ৰ? এই প্ৰশ্নটো সকলোৱে মোক কমেণ্টত জনাবচোন। কাৰণ যেইবাৰ চৰকাৰী চাকৰিৰ বাবে পৰীক্ষা দিব যাওঁ তেইবাৰে প্ৰত্যেকবাৰেই ভাইৰেল হয় বা কোনোবা ঘুষ দি লয়, কোনোবাই ভাইৰেল কৰে, ঠিক তেনেধৰণৰ হয়। তাৰ পাছত মোৰ দ্বিতীয় প্ৰশ্নটো মনত উদয় হৈছে যে চৰকাৰে নিম্ন শ্ৰেণীৰ মানুহবোৰক দৰিদ্ৰ বুলি ভাবে নে উচ্চ শ্ৰেণী অৰ্থাৎ উচ্চ খাপৰ মানুহবোৰক দৰিদ্ৰ বুলি ভাবে? কিন্তু বন্ধুসকল, এতিয়া আমি এটাই ধাৰণা ল'ব লাগিব যে পৰীক্ষাটো আমি কেনেদৰে ভালদৰে দিব পাৰোঁ। যিহেতু আমি এতিয়ালৈ তথ্য পোৱা নাই সকলোৱে, নহয় জানো? পুলিচেও এতিয়ালৈ কোৱা নাই যে যি প্ৰশ্নকাকত আছে ভাইৰেল হ'ল বুলি। গতিকে আমি টেনশ্যন ল'ব নালাগে, ভালদৰে সকলোৱে পৰীক্ষাটো দিব লাগে। বন্ধুসকল, ভাইৰেল হোৱা কোনো বৰ্তমান প্ৰুফ পোৱা নাই যিহেতু, গতিকে আমি তাত টেনশ্যন বা মাথা মাৰি লাভ নাই। আৰু হেমন্ত ছাৰে সেইদিনাখন কৈছে যে 21 আৰু 28 আগষ্ট অৰ্থাৎ যাৰ পৰীক্ষা আছে 28 আৰু 21 আগষ্টত, সেইদিনা 4 ঘণ্টাৰ বাবে বন্ধ কৰি দিব মোবাইল ইণ্টাৰনেট সেৱা। কাৰাশাসন দিছে। এইটো আমি বুজিব লাগিব যে কি প্ৰশ্নকাকত ফাদিল হোৱা নাই। বন্ধুসকল, পৰীক্ষাৰ দিনা কেনেকুৱা ধৰণৰ কাৰ্য অৱলম্বন কৰিব বা কেনেকুৱা ধৰণৰ শাসন কাৰাশাসন চলিব, সকলো এখন SOP দিছে, তাত লিখা আছে। আমি সেই SOPখনো পঢ়ি চাব লাগিব। সকলোৱে আমি সেই SOPখন চাই লোৱা হওক। বন্ধুসকল, এইখনেই হৈছে SOP, অৰ্থাৎ ইয়াত লিখা আছে যে 26,000 চৰকাৰী চাকৰিৰ বাবে চৰকাৰৰ SOP। 1 নম্বৰত দিয়া আছে যে পৰীক্ষাৰ সময়ত সম্পূৰ্ণৰূপে বন্ধ থাকিব ইণ্টাৰনেট সেৱা। আপুনি যেতিয়া পৰীক্ষা দিব যাব তেতিয়া সেই সময়ত ইণ্টাৰনেট সেৱা কাটি দিব, কৰ্তন কৰিব 4 ঘণ্টাৰ বাবে। হোৱাটছআপত প্ৰশ্নকাকত লিক নহ'বলৈ বন্ধ হ'ব ইণ্টাৰনেট। অৰ্থাৎ যিহেতু যদি ইণ্টাৰনেট থাকে তেতিয়াহ'লে বহুতে মোবাইল মনে লৈ যাব পাৰে বা হোৱাটছআপত দি দিব পাৰে, তাৰপৰা ফটো তুলি, নহয় জানো? গতিকে ইণ্টাৰনেটে বন্ধ কৰি দিব। 3 নম্বৰ কৈছে কোনো পৰীক্ষাৰ্থী নিব নোৱাৰিব মোবাইল ফোন। হয়, কেনেকৈ নিবনো মোবাইল ফোন? ইমান কাৰাশাসন চলিব তাত। আৰু তাৰ ভিতৰতে কিন্তু বহুত টেকনিকেল ল'ৰা বা ছোৱালী আছে, তেখেতসকলে লৈ যাব পাৰে। গতিকে আগতীয়াকৈ সাৱধান বাণী দি দিছে। তাৰ পাছত 4 নম্বৰ হ'ল সকলো গেজেটেড অফিচাৰক নিয়োগ কৰা হ'ব। হাই প্ৰফাইল যিবিলাক অফিচাৰ আছে তেখেতসকলক নিয়োগ কৰিব। 5 নম্বৰ হ'ল প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব শীৰ্ষ আৰক্ষী বিষয়া। 6 নম্বৰ হ'ল কিবা খেলি মেলি হ'লেই দায়বদ্ধ হ'ব জিলাৰ উপায়ুক্ত। আচ্ছা, এতিয়াই ভাল লাগিছে, মনটো ভাল লাগিছে। কিহৰ কাৰণে? কাৰণ গোটেই দায়িত্ব ল'ব লাগিব উপায়ুক্তই, আৰু উপায়ুক্তই দায়িত্ব লোৱা গোটেই কাম পৰিপাটি হৈ যোৱা, নহয় জানো? 7 নম্বৰ হ'ল বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে থাকিব সকলো সুবিধা। সেইটোতো এনেও দিব লাগিব, কাৰণ সক্ষম ল'ৰা ছোৱালীৰ যথেষ্ট অসুবিধা হয়। গতিকে এক্সট্ৰা তেখেতসকলৰ বাবে সুবিধা দিয়াটো জৰুৰী। 8 নম্বৰ হ'ল চেণ্টাৰ ইনচাৰ্জে পৰীক্ষা কেন্দ্ৰৰ মূল দায়িত্ব ল'ব লাগিব। আচ্ছা, এতিয়াও ভাল লাগিছে, কাৰণ চেণ্টাৰ ইনচাৰ্জজনে গোটেই পৰীক্ষাৰ কেন্দ্ৰৰ মূল দায়িত্ব লৈ ল'ব লাগিব। তাৰ পাছত 9 নম্বৰ সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়া হ'ব নিবনুৱাক। আচ্ছা, এইটোৱে বুজা গৈছে যে ইয়াত কোনো ধৰণৰ খেলি মেলি নহয় বা কোনো ধৰণৰ প্ৰশ্নকাকত ফাদিল নহয়, কোনো ধৰণৰ ঘুষ নহয়। গতিকে ইয়াত SOPত এই কথাষাৰ লিখি দিছে যে সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়া হ'ব নিবনুৱাক। বন্ধুসকল, অলপ আগত মই কিন্তু বেলেগহে ভাবিছিলোঁ। তাৰো কাৰণ আছে, কাৰণটো মই কৈছোঁ শুনক। এই যে প্ৰশ্ন ভাইৰেল কৰে কোনে? দৰিদ্ৰ শ্ৰেণীৰ লোকে নে হাই প্ৰফাইল লোকে? নিশ্চয় হাই প্ৰফাইল লোকে। কিন্তু এতিয়া চৰকাৰে সেইটো অনুসন্ধান কৰিব লাগিব যে এই হাই প্ৰফাইল লোকক তেখেতসকলে দৰিদ্ৰ বুলি ভাবে নে একেবাৰে নিম্ন শ্ৰেণী যিবোৰৰ মাটি কেঁচা তেখেতসকলক দৰিদ্ৰ বুলি ভাবে।
আৰু এটা প্ৰশ্ন ৰখি গ'ল যে তেখেতসকলে দৰিদ্ৰ শ্ৰেণী যিবোৰ ল'ৰা ছোৱালীয়ে পৰীক্ষা দি পাছ কৰে, অৰ্থাৎ কোনো ঘোচ নোহোৱাকৈ বা কোনো প্ৰশ্নকাকত ফাদিল নোহোৱাকৈ বা প্ৰশ্নকাকত নোপোৱাকৈ যিসকলে পাছ কৰে, তেখেতসকল মেধাৱী নে টকা ঘোচ দি প্ৰশ্নকাকত ফাদিল কৰা বা টকা ঘোচ দি লোৱা সেইবোৰ মেধাৱী, সেইটো ভালদৰে চাব লাগিব চৰকাৰে। গতিকে এইবোৰ যাতে নহয়, তেনেকুৱা হ'বৰ বাবে চৰকাৰে ভালদৰে গোটেই কামবোৰ নিৰীক্ষণ কৰিব লাগিব আৰু তন্নকৈ পৰীক্ষা কৰিব লাগিব। থেংক ইউ বন্ধুসকল। জয় হিন্দ, জয় অসম।